মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো মানে একাপ গাখীৰ চাহৰ সৈতে মোৰ দিনটো আৰম্ভণি হৈছে কথা হ'ল ইমানে তো আজি হ'ল সানডে মানে ফানডে তো এতিয়া ভাবিছো ক'ৰবাত যাওঁ সেইটো কাৰণে প্ৰথম চাহ কাপ খাই দিনটো আৰম্ভণিটো কৰি লৈছো ভাবিছো আমগুৰি টাউন যাওঁ টাউনত অলপ সৰু সুৰা কাম আছে আগৰ কেইদিনত ট্ৰেইনিং চলি আছিলে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং চলি আছিলে তো অলপ টাইম পাইছিলোঁ মাজতে ফ্ৰী টাইম কিন্তু এতিয়া কোম্পানী এটা জব এটা আৰম্ভ কৰিছোঁ সৰু সুৰা সেইটো কাৰণে হ'ল কি টাইমটো খুব কম মোৰ হাতত অকল ছানডেটো ফ্ৰী থাকোঁ মানে এইটো প্ৰথমটো ছানডে হৈছে সেইটো কামত জইন কৰাৰ পাছত তো সেইটো কাৰণে গম পাইছোঁ যে অকল ছানডেটোৱে ফ্ৰী থাকিম তো সেইটো কাৰণে আজি ছানডে সেইটো কাৰণে ভিডিঅ' বনাবলৈ লৈছোঁ তো চলো দেখতে যি নকওক কিবা ফ্ৰেছ এটা মৰ্ণিং হুলস্থুল হাই হুলস্থুল নাই সেইটো কাৰণে আচলতে নিজৰ গাঁওখনকে ভাল পাওঁ যিকোনো জেগাত থাকিলেও ঘূৰি পকি আহি গাঁওখনে পাওঁহি তাৰ কাৰণ হ'ল এইটোৱে নিজৰ জেগাডোখৰ ভাল পাওঁ সকলোৱে পায় নিজৰ জেগাডোখৰ ভাল কিন্তু মই মোৰ জেগাডোখৰ কথা ক'ব বিচাৰিছোঁ এতিয়া ৰাতিপুৱাই শুই উঠিছোঁ কোনো যান্ত্ৰিকতা নাই চৰাই চিৰিকটি মাতত হাৰ পাইছোঁ এতিয়া চাহকাপ ইনফেক্ট চাহকাপ খাই বহি থাকোঁতো সেয়া তো সেইটোৱে ভাল লাগে আচলতে আৰু মাইণ্ডটো ফ্ৰেছ হৈ আছে আজি ৰাতিপুৱাই সোনকালে উঠি মেলি আচলতে 7টা বজাতে উঠিছোঁ তো সেইটোৱে চাই থাকক আজি দিনটো কি হয় লেকচাৰ বেছি হৈছে নেকি কমাই দিছোঁ প্ৰথম কামটো এটা কৰোঁ এখন স্কুটিখনৰ অৱস্থা দেখিছে অৱস্থাটো হৈছে এইটো প্ৰথম কামটো কৰোঁ কি স্কুটাৰখন ধুওঁগৈ তাকো পথাৰৰ বাৰীত এতিয়া যাওঁ বাৰীলৈ স্কুটাৰ এতিয়া কি কৰিম এইটো পুখুৰী ইয়াৰ পৰা পানী আনিম আৰু ধুম পানী আনিম আৰু ধুম সেইটো এতিয়া লাগি যাওঁ স্কুটাৰ ধোৱাত উৰাই দিওঁ অকমান আহি গ'লো মই আমগুৰি ভাবিছোঁ চুলিটোৰ বেলেগ এটা কাট দিওঁ মানে সম্পূৰ্ণ উৰুৱাই দিওঁ এইটো হ'ল ফাইনেল লুকটো যা চুলি উৰুৱাই দিলোঁ আৰু তো আমগুৰিৰ পৰা আহি গ'লোঁ চুলি তুলি কাটি এতিয়া এইটো অৱস্থা উৰাই দিছোঁ আৰু নতুন ৰূপ এটা ধৰিছোঁ সদায় একেটাই কিমান হৈ থাকিব মাজে মাজে এক্সপেৰিমেণ্ট কৰি থাকিব লাগে So guys, welcome back to a fresh new vlog. আজি কমসে কম 10 দিন মানৰ মূৰত হাৰ পাইছোঁ ইউটিউব চেনেলটো আকৌ জীয়াই ৰখাৰ চেষ্টা এটা কৰিছোঁ আজি মানে কি হ'ল কামৰ কাৰণে একদম আজৰি নাই তো আজি দেওবাৰ সেইটো কাৰণে অকণ আজৰি পাইছোঁ আজৰি পাই পিনি আজি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ তো চাই থাকক এতিয়া ৰাতিপুৱা শুই উঠিয়ে মুখ চুখ ধুই ধুনীয়াকৈ গা চা ধুই একদম ওলাই আহিছোঁ ক'ত যাম নাজানো এই বাইকখন লৈছোঁ আৰু ওলাই গুচি আহিছোঁ এতিয়া ক'ত যাম চাই থাকক ওলাইতো আহিলোঁ এতিয়া যাওঁ মই হালোৱাটিং আনোগৈ গাহৰি তো আপোনালোকক দেখাই আছোঁ গাহৰি বনোৱা প্ৰচেছ আৰু গাহৰিটো বনাই আছোঁ মই বৰ্তমান তিয়কত ভাত খাবলৈ তিয়ক পাইছোঁ দুটা কথা নহয় গাহৰি মাংস আনিছোঁ হালোৱাটিঙৰ পৰা খাবলৈ আহিছোঁ তিয়কত Taste lo esa. গাহৰি বনোৱাটো ক'বা শিকিছিলা বা এনে ঠিক আৰু কিবা বেলেগ বনাব জানা নি জানা বনাব জানো ৰেডি মাংস ৰেডি হা